হাই এভৰিৱান, আজি আমি অলপ চাইকেল চলাই আহোঁগৈ যেনেকৈ যোৱাকালি গৈছিলোঁ। আজি ভাবিছোঁ অলপ বেলতলা বজাৰৰ ফালে যাওঁ, যিহেতু বজাৰ বহিব দিয়া নাই, আপোনালোকেতো জানেই নিশ্চয়। যাওঁ ব'লকচোন বাৰু তাতে বেলতলা বজাৰলৈ ব'লক। এতিয়া আমি ছুপাৰ মাৰ্কেটত যোনখন ব্ৰিজ বনাই আছে আমি সেই তাতে পালোঁ। এতিয়া আমি লেফ্ট চাইডৰ ৰাস্তাটোলৈ যাব লাগিব, ব'লক যাওঁ। এতিয়া আমি ডাউন টাউন হস্পিটাল পালোঁ। এতিয়া বেলতলালৈ বেছি দূৰ নাই, ব'লক। চাওক, এতিয়া আমি বেলতলা বজাৰ আহি পালোঁ। একেবাৰে বজাৰ লৈ লওঁ। এতিয়া আমাৰ বজাৰ কৰা হ'ল। ঘৰত আপোনালোকক দেখাই আছোঁ আমি কি বজাৰ কৰিলোঁ। ব'লক ঘৰলৈ যাওঁ। চাওক, আমি ঘৰ আহি পালোঁ। ভাইটি ৰখিয়ে আছে চাবলৈ খাই। টিকু এইফালে চোৱা। চাওক বন্ধুসকল, আমি বেলতলা বজাৰৰ পৰা কি বজাৰ কৰি আনিলোঁ আপোনালোকক দেখাই আছোঁ। ইয়াত বন্ধাকবি এটা লৈছোঁ। চাওক, আৰু আগতে বেলতলা বজাৰত ইমান কম দাম আছিল নহয়, এতিয়া ইমান দাম হৈছে। গণেশগুৰিত কম। এতিয়া সেই নেমু চাইছিলোঁ আমি, বা নেমু 20 টকাত 5টাহে, আৰু গণেশগুৰিত 10 টকাত 12টা। যে গণেশগুৰিত নগ'লোঁ আৰু বেলতলা বজাৰৰ পৰা লৈ আহিলোঁ। বহুত দিন যোৱা নাই যে বেলতলা বজাৰ বহিব দিছে বেলতলা বজাৰ। ভেন্দি নেদেখালোঁ, ভেন্দি ল'লোঁ। চাওক, ভেন্দি 1 কেজিমান আছে কিজানি ইয়াতে, দেউতাহে জানে। তাৰপিছত এয়া ঢেকীয়াখিনি কাৰণে আমাৰ মায়ে ইমান ভাল পায় ঢেকীয়া খাই। একেবাৰে ঢেকীয়া বুলি ক'লে একেবাৰে হেৰি বডি নে বিন, এইটো বডি হয় আৰু। চাওক, এইটো বডি ল'লোঁ। আৰু গোল নেমু 3টা কিমান দাম নাজানো মই। 10 টকা কিজানি, 10 টকাত 3টামান দিয়ে এইবিলাক। এনেই প্ৰথমখন যোনখনক সুধিছিলোঁ তাতে 10 টকা 3টা। গোল নেমু 10 টকা লৈছিলোঁ হা। এইটো কৰোঁ আপোনালোকক। আৰু
এইটো কি বুলি কয় এইটো কাঁচকল বুলি কয় কিবা কল আৰু কাঁচকলে কয় নেকি কাঁচকল এইটো তাৰপাছত এয়া হেৰি ভাত কেৰেলা আৰু এয়া পটল এয়া চাওক মই আপোনালোকক দেখাই দিছোঁ এক মিনিট মই পজ কৰি দিছোঁ এয়া চাওক এইয়া কৰি যাব এয়া চাওক কেৰেলা আৰু হেৰি পটল তাৰপিছত এয়া কচু এমুঠা ল'লোঁ কচু 50 টকা লৈছে এমুঠাতে একদম যিহে দাম বাপৰে বাপ তাৰপিছত এই 3টা মধুৰি এয়া আমাৰ ঘৰৰ গছৰ মানে গছ এজোপা আছে আৰু ভালকৈ মুখতে নুফুটে আৰু এয়া তাৰে মধুৰি এয়াই বজাৰ কৰিলোঁ বেছি একো বজাৰ কৰা নাই আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ নেকি আকৌ কালি যদি বতৰ ভাল থাকে মানে কালিও যাম চাইকেল চলাব যদি কালি যাওঁ কালি কলাক্ষেত্ৰ যাম দিয়ক তো আজি ভিডিঅ'টোলৈ ইমানতে এৰিছোঁ যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো প্লিজ লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো মোৰ চেনেলটো কিন্তু একদম ছাবস্ক্ৰাইব কৰিবই কিন্তু দেই একদম ছাবস্ক্ৰাইব কৰিবই আৰু নহ'লে আজিলৈ ইমানতে বাই বাই ৰ'ব ক'লৈ যায় ৰ'ব এই ভাইটিটোক চাওক এইটো মোৰ কণমানি ভাইটিটো কি এ চা হাই কৈ দিয়া এই বাইহে কয় দেখোন আৰু ৰ'ব এই মই যেতিয়া চাইকেল চলাবলৈ যাওঁ তেতিয়া ই একেবাৰে গ্ৰিলত ৰখি থাকে সি আহি পেলাই সেই যোৱা সময়ত নুঠেই অহা সময়ত একেবাৰে গ্ৰিলখনৰ ওচৰত ৰখি নুনু মানে মোক ঘৰত মুনু বুলি মাতে যে এই দাদাটো নুফুটে মুখত সেইকাৰণে নুনু বুলি মাতে আৰু এই ই ল'ব বোলে ৰ'ব